হেল্ল' দোস্ত, ৱেলকাম। মই দীপাংকৰ। ফাইনেলি আহি পাই গ'লোঁ মই ডিব্ৰুগড়। আৰু ডিব্ৰুগড়ত মোৰ SSC GDৰ কনিষ্টবলৰ এক্সাম আছিলে। এক্সামো দিলোঁ, এক্সামো ভালেই হ'ল। আৰু ডিব্ৰুগড় লাহোৱাল কলেজত মোৰ এক্সাম চেণ্টাৰ আছিলে। তো তাৰ পৰা মই ডিব্ৰুগড় মেইন টাউনলৈ আহিলোঁ। আহি ইয়াতে ভাত পানী খালোঁ আৰু এতিয়া মই ঘৰলৈ যাম। আৰু মই যাম ৰাতি নাইট ছুপাৰত। তো 5টা বজাত নাইট ছুপাৰ আছে আৰু ৰাতিপুৱা চাগে 6টামান বজাত মই ঘগ্ৰাবাৰ পাম। আৰু মই যোৱাৰ আগতে আপোনালোকক আমাৰ ডিব্ৰুগড় মেইন টাউনখন ধুনীয়াকৈ দেখুৱাই দিওঁ। এইখনেই হ'ল ডিব্ৰুগড় মেইন টাউন। আপোনালোকে ভালকৈ চাই লওক। এইখনেই হ'ল ডিব্ৰুগড় মেইন টাউন। এইখনেই হ'ল ডিব্ৰুগড় মেইন টাউন। চাই লওক ধুনীয়াকৈ এবাৰ। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।